নমস্কাৰ আনেটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিত আমাৰ যিবিলাক স্বৰ আছে সাপোজ এ স্কেলৰ বাহি এটা লৈছো। এই স্কেলৰ বাহিটোত সা ৰে গা মা পা ধা নি এইবোৰ আমি বজাব জানো, কিন্তু সাটোতো এ স্কেলৰে হ'ল সা। তে ৰেটো কি স্কেল হ'ব, কোমল ৰেটো কি স্কেল হ'ব, গাটো কি স্কেল হ'ব, কোমল গাটো কি স্কেল হ'ব, অৰ্থাৎ প্ৰতিটা নোট একোটা স্কেলৰ সা হয়। ঠিক আছে, গতিকে গাটো এটা শব্দ। তে গাটো এই শব্দটো কি স্কেলত আছে, অৰ্থাৎ এ স্কেলৰ বাহিটোৰে যদি গা বজাও এই গাটো কি স্কেলৰ সা হৈ আছে, এই বিষয়ে আমি অলপ ভালদৰে বুজি পাওঁ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে এই ভিডিঅ'টি আন এটা কামত সহায় কৰিব, সকলো গীতৰ স্কেলবোৰ কেনেকৈ উলিয়াব এই বিষয়েও আপোনালোকক জনাত সহায় কৰিব। এই ভিডিঅ'টি আমি চাব লগা খুবেই ইম্পৰ্টেণ্ট, কিছুমান কথা বুজাই দিম। গতিকে আমি বহীত ছবি আঁকি বুজাই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টি চাওক। সংগীতত স্কেল থাকে 12টা। স্কেল কেইটা হৈছে কি, এ স্কেল, এ শাৰ্প, বি, চি, চি শাৰ্প, ডি, ডি শাৰ্প, ই, এফ, এফ শাৰ্প, জি, জি শাৰ্প। সাপোজ এইটো বাহি এ স্কেলৰ বাহি, আৰু এ স্কেলৰ বাহিৰ সা হৈছে এইটো, অৰ্থাৎ সাটো এ। এতিয়া এ স্কেলৰ বাহিৰ যিটো কোমল ৰে হ'ব, কোমল ৰেটো হৈছে এ শাৰ্প, কোমল ৰেটো এ শাৰ্প। আৰু শুদ্ধ যিটো ৰে, শুদ্ধ ৰেটো হ'ব বি। কোমল গাটো হ'ব চি শাৰ্প, কোমল গাটো হ'ব চি, আৰু শুদ্ধ গাটো হ'ব চি শাৰ্প। শুদ্ধ মা ডি হ'ব, আৰু তীব্ৰ মা যিটো আছে তীব্ৰ মা ডি শাৰ্প হ'ব। এতিয়া গোটেইকেইটা বন্ধ কৰি দিলে অল অফ লেখাই আছে ইয়াত, অল অফ গোটেইকেইটা যদি ফুটা আমি বন্ধ কৰি দিওঁ তেতিয়া হ'ব পা। পাটো হৈছে ই। মনত ৰাখিব, এইটো এ স্কেলৰ বাহিৰ কথা কৈছোঁ। ই। কোমল ধা, ইৰ পিছত কি আহিব, এফ। কোমল ধাটো হ'ব এফ, আৰু শুদ্ধ ধাটো হ'ব এফ শাৰ্প। তাৰপিছত আহিব কোমল নি, কোমল নিটো হ'ব জি, শুদ্ধ নিটো হ'ব জি শাৰ্প। জি শাৰ্পৰ পিছত আকৌ আহিব এ, কাৰণ এ, এ শাৰ্প, বি, চি, চি শাৰ্প, ডি, ডি শাৰ্প, ই, এফ, এফ শাৰ্প, জি, জি শাৰ্প। গতিকে এই 12টা হৈছে স্কেল। গোটেইকেইটা বাহিতে একেই হয়, 12টা শব্দ, প্ৰতিটা বাহিতে এই 12টা শব্দ থাকিব। এতিয়া চাওক, ইয়াত আমাৰ প্ৰথম সা আছিল ৰে, কোমল ৰে, তাৰপিছত ৰে, অৰ্থাৎ সাটো এ, এ শাৰ্প, বি, চি, চি শাৰ্প, ডি, ডি শাৰ্প, ই, এফ, এফ শাৰ্প, জি, জি শাৰ্প। এই গোটেইকেইটা আছে। ইয়াত আমাৰ কেইটা শব্দ আছে আমি গণি চাওঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। এইটোত আমি অৰ্থাৎ এ স্কেলৰ বাহিটোত 12টা শব্দ পালোঁ। ঠিক তেনেদৰে গোটেইকেইটা স্কেলৰ বাহিতেই, যিকোনো স্কেলৰ বাহিতেই আমি 12টা শব্দ পাওঁ। আহক এইবাৰ আমি চি স্কেলৰ বাহিটোৰে চাওঁ, তাত আমি 12টা শব্দ পাওঁ নে নাপাওঁ। ধৰি লওক এইটো চি স্কেলৰ বাহি। চি স্কেলৰ বাহিৰ সা হৈছে এইটো চি, এইটো ফুটা সা, চি। কোমল ৰেটো হ'ব চি শাৰ্প, শুদ্ধ গাটো হ'ব, শুদ্ধ ৰেটো হ'ব ডি, কোমল গাটো হ'ব ডি শাৰ্প, শুদ্ধ গা ই, শুদ্ধ মা এফ হ'ব, তীব্ৰ মা এফ শাৰ্প হ'ব। গোটেইকেইটা যদি বন্ধ কৰি দিওঁ পা হ'ব, পাটো হ'ব জি। তাৰপিছত ধা আহিব, ধা, কোমল ধাটো হ'ব জি শাৰ্প, শুদ্ধ ধা হ'ব এ, কোমল নি হ'ব এ শাৰ্প, শুদ্ধ নি হ'ব বি, তাৰপিছত আকৌ চি আহি গ'ল। গতিকে আপোনালোকে নিশ্চয় দেখিছে, যদি চি আমি চিৰ পৰা লিখিবলৈ আৰম্ভ কৰোঁ, স্কেল কেইটা কি হয়, চি, চি শাৰ্প, ডি, ডি শাৰ্প, ই, এফ, এফ শাৰ্প, জি, জি শাৰ্প, এ, এ শাৰ্প, বি, তাৰপিছত আকৌ চি আহিব। এতিয়া আমি ইয়াত গণি চাওঁ, গোটেইকেইটা শব্দ পাইছোঁ নে পোৱা নাই, গোটেইকেইটা স্কেল পাইছোঁ নে পোৱা নাই। চি 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 12টা পালোঁ। ঠিক তেনেদৰে প্ৰত্যেকটা বাহিতেই
আমি গোটেইকেইটা স্কেল পাওঁ ঠিক আছে এতিয়া কথাটো হ'ল প্ৰত্যেকটা বাঁহীতে যেহেতু গোটেইকেইটা স্কেল পাওঁ গতিকে যিকোনো এটা গীত যি স্কেলত থাকে এটা বাঁহীৰেও আমি ইয়াক অনুমান কৰিব পাৰোঁ যে গীতটো কি স্কেলত আছে এতিয়া সমস্যাটো হ'ল সকলোবোৰ গীতৰ স্কেল আমি কেনেকৈ গম পাম যে এইটো গীত কোনটো স্কেলত আছে এই কথাটো আমি কেনেকৈ গম পাম এই কথাটো গম পাবলৈ হ'লে আমি এটা কথা মনত ৰখা উচিত সেইটো হৈছে কি প্ৰায়বোৰ গীতৰ মোটামুটি 80% গীতৰে আপোনালোকে দেখিব যিকোনো ধৰি লওক পাখি পাখি এই মন তাৰ যিটো ফিনিচিং ৱাৰ্ড অৰ্থাৎ লাষ্ট শেষৰ যিটো ৱাৰ্ড লাইনটোৰ যিটো শেষৰ ৱাৰ্ড সেই ৱাৰ্ডটো সদায় আহি প্ৰায়বোৰ গীততে সাত ষ্টেণ্ডিং হয় সাপোজ মই পাখি পাখি এই গীতটি বজাই দিছোঁ সাধাৰণ সাত ষ্টেণ্ডিং হৈছে দেখিছে আন এটা গীত বজাই দিছোঁ সাত ষ্টেণ্ডিং হৈছে আন এটা বজাই দিছোঁ আন এটা বজাই দিছোঁ ঠিক আছে সাত ষ্টেণ্ডিং হৈছে আপোনালোকক চাৰিটা গীত মই বজাই দেখুৱালোঁ ষ্টেণ্ডিং সাত আছে গতিকে মেক্সিমাম গীতৰে এই যিটো শেষৰ শব্দ থাকে সেইটো আহি সাত শেষ হয় কিছুমান গীতৰ আৰম্ভণিও সাৰ কৰা হয় আৰু কিছুমান বেছিভাগ গীতৰ শেষৰ শব্দটো সাত শেষ হয় গতিকে সাত শেষ হ'লে এতিয়া আমি কৰিব লাগিব কি যিটো গীত আছে গীতটো আমি শুনিলোঁ গীতটো বজাই যিটো শেষৰ শব্দ আছে সেইটো বাঁহী এটাত আপুনি যিকোনো এটা বাঁহী লওক যিকোনো স্কেলৰ ল'লেও কথা নাই সেই বাঁহীটোৰ কোনটো ফুটাৰ শব্দৰ লগত সেই শব্দটো মিল খাইছে সাপোজ আমি না না এই শব্দটো না এই বাঁহীটোৰ কোনোবা এটা ফুটাত নিশ্চয় আছে না আমি চাওঁ এইটোৰ লগত মিল খাইছে না মোৰ কোৱা শব্দটো কোমল গাটোৰ লগত মিল খাইছে এতিয়া কোমল গাটো এইটো চি স্কেলৰ বাঁহী গতিকে চি স্কেলৰ বাঁহীটো কোমল গাটো কি স্কেল হয় যদি সেই শব্দটো এইটোত থাকে এইটোত যদি থাকে তেতিয়াহ'লে চি স্কেলৰ কোমল গাটো কি আছিল এইটো মনত ৰাখিব লাগিব গতিকে চি স্কেলৰ কোমল গাটো আছিল ডি শাৰ্প গতিকে সেই গীতটোৰ স্কেল হ'ব ডি শাৰ্প অৰ্থাৎ ডি শাৰ্পৰ বাঁহী এটা লওক আৰু সেই গীতটি বজাওক সাপোজ যিকোনো এটা গীত এতিয়া ধৰি লওক আমি অৰিজিনেল গীতটো আছে ধৰি লওক এ স্কেলত অৰিজিনেল গীতটো চিত আছে আমি এৰ বাঁহী এটাৰে চাই আছোঁ এৰ বাঁহী এটাৰে চালে বাঁহী এটা যদি লওঁ সা এ শাৰ্প বি চি এই স্কেলৰ বাঁহী এটাৰে যদি আমি চাওঁ চি স্কেলৰ বাঁহীটো আমি কোমল গাত পাম অৰ্থাৎ কোমল গাটোৰ লগত যদি এই তাৰে শেষৰ শব্দটো মিল খায় তেতিয়াহ'লে এ স্কেলৰ কোমল গাটো হৈছে চি নম্বৰ গতিকে চি স্কেলৰ হ'ব
এই গীতটি আপোনালোকে বুজিবলৈ চেষ্টা কৰিব কথাটো হৈছে কি যিকোনো গীত এটা প্ৰায় ফিনিচিং ৱৰ্ড যিটো থাকে আপোনালোকক যেনেদৰে দেখুৱাই দিলোঁ গছে গছেটো চাব ইয়াতে বেছি ৰখি আছে ঠিক আছে এতিয়া গছে গছেটো মই আন বেলেগকে বজাই দিম এইটো বাহিতে আপোনালোকে লক্ষ্য কৰিব এইটো এতিয়া ক'ত হ'ব চাওক ইয়াত ষ্টেণ্ডিং ক'ত হৈছে পাৰ হৈছে চাব পাটো চা হৈ আছে এতিয়া এই গীতটিৰ স্কেল কি হ'ব গতিকে পাটো যিহেতু চাত পৰিছে এই গীতটোৰ স্কেল হ'ব চি স্কেলৰ পাটো কি হয় এই মাত্ৰ দেখুৱাই দিছিলোঁ চি স্কেলৰ পাটো হয় জি গতিকে এই গীতটিৰ স্কেল হ'ব জি ঠিক আছে নেক্সট আন এটা আকৌ দেখুৱাই দিছোঁ আপোনাক শুদ্ধ মাটো ইয়াত চা হৈছে এতিয়া চি স্কেলৰ শুদ্ধ মাটো কি হৈছে কি হ'ব চি স্কেলৰ শুদ্ধ মাটো হ'ব এফ গতিকে এফ স্কেলত এই গীতটি থাকিল ঠিক আছে গতিকে আপোনালোকে কৰিব কি গীতটি শুনক শুনি ফিনিচিং ৱৰ্ড যিটো আছে কিন্তু 100% শুদ্ধ হ'ব বুলি মই ক'ব নোৱাৰোঁ সব গীতত ফিনিচিং নহ'ব পাৰে তাক কিন্তু মেক্সিমাম গীতৰ ফিনিচিংটো সাত ষ্টেণ্ডিং হয় অৰ্থাৎ সা হয় ফিনিচিং যিটো ষ্টেণ্ডিং নোট থাকে সেইটো হয় সেই গীতটিৰ স্কেল মেক্সিমাম গীত গতিকে আপোনালোকে যিকোনো গীত এটা আপোনাৰ প্ৰিয় গীতটি শুনি লওক শুনি লৈ প্ৰথম 2 লাইনমান শুনক গোটেই গীতটি ভালকৈ শুনক ক'ত ষ্টেণ্ডিং কৰিছে গীতটি কোনটো লাইনত ষ্টেণ্ডিং হৈছে শেষ হৈছে অৰ্থাৎ লাইনটো কোনটো শব্দত শেষ হৈছে সেই শব্দটো কোন বাহিৰটোৰ কোনটো ফুটাৰ লগত মিলিছে সেইটো আপোনালোকে চাই লওক আৰু যিটোৰ লগত মিলিছে সেই স্কেলৰ বাহিৰটোৰে আপোনালোকে বজাবলৈ চেষ্টা কৰক যদি এটা বাহি থাকে তেতিয়াহ'লে আমি এনেকৈ মিলাব লাগে আৰু যদি আপোনাৰ হাৰমনিয়াম আছে তেতিয়াহ'লে অতি সহজে হাৰমনিয়ামত আপোনালোকে স্কেলটো গম পাব আৰু যদি আপোনাৰ গোটেইকেইটা স্কেলৰ বাহি আছে গীতটো বজাই দিয়ক গোটেইকেইটা স্কেলৰ বাহিৰে এবাৰ বজাই চাওক গীতটিৰ লগত যিটোৰ লগত মিলে সেইটোৱে স্কেল গতিকে আশা কৰিছোঁ সকলো গীত কেনেকৈ উলিয়াব সকলো গীতৰ স্কেল এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে বুজিবলৈ সক্ষম হ'ব আজিলৈ এইখিনি নমস্কাৰ